বন্ধুসকল কি খবৰ নিশ্চয় ভালে আছে মই ভালে আছো আৰু আপোনালোকেও ভালে থাকক বন্ধুসকল বহুত দিনৰ পৰা মানে এটা সোশ্যাল মিডিয়াৰ কথা শুনি আছো যে সময় গগৈ আপোনালোকে চিনি পায় যে দুখীয়াসকলক যে সহায় কৰে যে সময় গগৈ যদি ভিডিঅ' বনায় বেলেগও বনায় তেনেকুৱা সময় গগৈও ভিডিঅ' বনাই ইউটিউবত আপলোড কৰে আৰু সেই টকাৰে দুখীয়াসকলক সহায় কৰে কিন্তু বাকি ইউটিউবাৰসকলে কিয় নকৰে সিহঁতে অকল কি ঘূৰিবহে যায় নেকি গাড়ীহে কিনে নেকি বহুত কথা মই মোৰ হাতত কেইটামান ভিডিঅ' ক্লিপ মই ৰাখিছোঁ সৰু জাষ্ট আপোনালোকক দেখাবৰ কাৰণে যে সময় গগৈ যদি হেল্প কৰিব পাৰে তে বেলেগে কিয় নকৰে বা যদিও কৰিছে আমি কিয় গম নাপাওঁ এই ভিডিঅ'কেইটা চাই লওক তাৰপিছত 2025ৰ প্ৰজেক্ট সোণৰ অসমৰ এয়া হৈছে আমাৰ প্ৰথমখন সাজি দিয়া 2025ৰ প্ৰথমটো ঘৰ আগত কিমান ঘৰ সাজিছে কি আছে সেইটো মই ক'ব নাযাওঁ কিন্তু 2025ৰ ঘৰ মানে তেওঁ সহায় কৰিছে এইটো হৈছে 2025ৰ প্ৰথমটো ঘৰ আমি বিশেষকৈ ধন্যবাদ দিবলৈ বিচাৰিম লখিমপুৰৰ পৰা দেৱানন্দ চুতীয়া ককাইদেউক তেখেতক ধন্যবাদ দিম এই কাৰণে কাৰণ এই ঘৰখনত যিমানখিনি টিংপাত আমি দেখা পাইছোঁ 18 খিলা নহয় 19 খিলা টিংপাত আমাৰ প্ৰয়োজন হ'ল ৰেজিনৰ পৰা আদি কৰি যিমান কিবা কিবি সৰু সুৰা কুটকাট বস্তু তেখেতে আগবঢ়ালে তেখেতে এই টিংপাতখিনি আমাক স্পনচাৰ কৰাৰ বাবে তেখেতক ধন্যবাদ দিব বিচাৰিম বিকাশ বৰুৱা ককাইদেউক তেখেত হৈছে নুমলীগড় আৰু তেখেতে আচলতে তেওঁলোকৰ কাৰণে স্পনচাৰ কৰিছিল আমাৰ যি বিচনাৰ পৰা আদি কৰি তুচক আছে সময় গগৈ যে দুখীয়াসকলক ঘৰ দুৱাৰ বনাই দিয়ে সেইটো কেনেকৈ দিয়ে অলপ হ'লেও আনৰ ছাপোৰ্ট ল'বই লাগিব পাৰে সময় গগৈও নিজৰ টকাৰে ইউটিউবৰে কামৰ টকাৰে বা যেনেকৈ নহওক নিজৰ টকাৰে ঘৰ দুৱাৰ বনাই দিব পাৰে কিন্তু যদি বনাই দিয়ে চলিব কেনেকৈ সেইকাৰণে যেনেকৈ নহওক আনৰ হ'লেও ছাপোৰ্ট লাগিব আৰু তাত এটা কথা হ'ল ডিম্পু বৰুৱা বা অন্য বেলেগৰ নাম নলওঁ আৰু ল'লে বেয়া হ'ব কথাটো সিহঁতে কিয় হেল্প নকৰে চাওক সিহঁতে হেল্প কৰে কিন্তু ভিডিঅ' বনোৱাৰ এটা কেটেগৰী আছে য'ত সিহঁতে নেদেখুৱায় ভিডিঅ'ত সহায় কৰাটো নেদেখুৱায় সময় গগৈৰ এটা এইটো কেটেগৰীয়ে হয় যে ভিডিঅ' কৰি সিহঁতে দেখুৱায় আৰু সেই পইচাৰে তেনেকুৱা ঘৰ দুৱাৰ বনাই দিয়ে কিন্তু বাকীসকলে সহায় কৰে যদিও সেইবোৰ মানে ভিডিঅ'ত তেনেকৈ নেদেখায় কাৰণ কেটেগৰীটো বেলেগ বাকীখিনি মানে বানপানীৰ সাহায্যৰ কাৰণে মই এটা লাইভ কৰিছিলোঁ সেই লাইভটোত আপোনালোকে বহুতেই ছুপাৰ ছেট দিলে 100 টকা কোনোবাই 200 টকা কোনোবাই 1000 টকা কোনোবাই 20 টকা এনেকুৱাকৈ 43,000 টকা হ'ল মোৰ ডিম্পুৰ মুখেৰেও শুনিছে যে সিহঁতেও সহায় কৰিছে তাৰ পৰা লাইভ কৰিছিলে বানপানীৰ বিষয়ে তাৰপৰা টকা উঠিছে সেই টকাবোৰ দিব গৈ আছে আৰু ভাবিব যে ডিম্পুনে কিয় নিদিলে ডিম্পুও দিছে কিন্তু মই দেখুওৱা নাই মই দেখুৱাই আছোঁ অকণ ভিডিঅ'তে ৰাখিছোঁ সি ডিম্পুও তাতে টকা মিলাইছে আৰু যিখিনি টকা উঠিছে সেইটোও আকৌ দেখুৱাই আছোঁ চাই থাকক তাতে কোনো বহুতে যেনেকৈ কৈছিলে কি যদি সিহঁতে তেনেকৈ কৰিব পাৰে সিহঁতে কিয় কৰিব নোৱাৰে তাৰে এটা মই মানে কাৰণটো দেখুৱাই আছোঁ যে এনেকুৱা কি কাৰণত তেনেকৈ দেখুৱাই বা নেদেখুৱায় যদি চাওক তেতিয়াহে সম্পূৰ্ণভাৱে গম পাব সকলো ইউটিউবাৰে ইউটিউবৰ পৰা যি টকা পায় সেই টকাৰে কেতিয়াও সিহঁতে একো সহায় কৰিব নোৱাৰে নোৱাৰা নহয় কিন্তু নিজৰ প্ৰব্লেম সেয়েহে বহুতো NGOৰ ফালৰ পৰা বা বহুতো মানুহৰ ফালৰ পৰা এনেকৈ ডনেশ্যন উঠাই সহায় কৰে আৰু নিজৰ টকাও মিলায় এতিয়া ভিডিঅ'ত ডিম্পুৱে দেখা দেখি কৈছে কি মোৰ টকাও মানে মোৰো কিবা অলপ টকা মিলাই দিছোঁ আৰু কথাটো সেইটো আমি সেইকেইটা গম নাপাওঁ কিন্তু হৈছে সময় গগৈহঁতে সেইটো কেটেগৰীত ভিডিঅ' বনাই কাৰণে আমি সকলোৱে দেখিছোঁ বা জানিছোঁ কিন্তু ডিম্পু বৰুৱাহঁতে তেনেকৈ মানে ভিডিঅ'ত দেখুৱাই নিদিয়ে গম পাইছে এই কথাটো আৰু বাকী চাওক টকাৰ ইউটিউবে কিমান কাটিব 5,000 7,000 মান টকা কাটিব এটা আন্দাজ মোৰ
আৰু সেই 5,000 7,000টো মোৰ ফালৰ পৰাই দিম আৰু লগতে আৰু মোৰ ফালৰ পৰা টকা দি পিনে টোটেল কিবা এটা মিলাই পিনে সকলো মিলাই আছো আমাৰ গোটেইখিনি আমাৰ নেক্সট লেভেল ফেমিলি অ'কে আছে কিন্তু কিছুমান মানুহ কিয় ইমান নিগেটিভ মই বুজি নাপাওঁ আৰু নিগেটিভ বস্তু মই কেতিয়াও মোৰ ব্লগত নকওঁ মই সদায় আপোনালোককো পজিটিভ হৈ থাকিব দিওঁ লাইফটো কাৰণ নিগেটিভ বস্তু কেতিয়াও আগবাঢ়ি নাযায় সদায় লাইফটো যিমানে যি নহওক সদায় পজিটিভ হৈ থাকিব লাগে আৰু আমি সদায় পজিটিভ বস্তু দেখাবলৈ আপোনালোকক চেষ্টা কৰি থাকোঁ যেতিয়া গোৱাত আছিলোঁ সকলোৱে নহয় কিছুমানে আৰু ধৰক এইবিলাক কিছুমানৰ কথা ক'ব নালাগে আপোনালোকে ঠিকে কয় কিন্তু তথাপিতো কেতিয়াবা ক'ব মন যায় কাৰণে কৈ দিওঁ গোৱাত যেতিয়া আছিলোঁ তেতিয়া সকলোৱে কৈছিল যে গোৱাত আছা বান সাহায্য দিব লাগে অসমত এতিয়া যেতিয়া আহি কিনে বান সাহায্য দি আছোঁ তেতিয়া আকৌ কমেণ্টত আহি আছে যে ভিডিঅ' বনাই কিনে কিয় দেখাই আছে অমুক তমুক এতিয়া কৰিম কি যিয়ে নহওক বোলে যে বিকাশ চেত্ৰীয়ে কি কৈছে সহায় কৰিছ কিন্তু ভিডিঅ'ত দেখাইছ কি কাৰণে সেইকাৰণে বহুতো ইউটিউবাৰে আছে সহায় কৰে নকৰা নহয় কিন্তু কেতিয়াও ভিডিঅ' আপলোড নকৰে কিন্তু কেটেগৰীৰ হিচাপত চাব গ'লে সময় গগৈৰ সেইটো কেটেগৰীৰে ভিডিঅ' বনাই সেইকাৰণে আপলোড কৰে সহায় কৰে তাৰ এটা চিনাক্ত বন্ধুসকল মই এটা বহুতৰ ছ'চিয়েল মিডিয়াত তেনেকৈ আমি পাই আছিলোঁ যে যদি সময় গগৈয়ে সহায় কৰিব পাৰে বেলেগে সহায় কিয় নকৰে খালি গাড়ী মটৰ কিনে বাহিৰত ঘূৰিব যায় সেইবোৰ দেখুৱাই থাকে তাতে কেটেগৰীটো সকলোৰে বেলেগ বেলেগ যেনেকৈ মই আগৰ পৰা কৈ আহিছোঁ সেই কেটেগৰীটোৰ কাৰণে এই তেনেকুৱা মানে সকলোৱে ভিডিঅ'টো বনায় এতিয়া বন্ধুসকল এতিয়া আপোনালোকে বুজিছে যে কিয় সহায় কৰি ভিডিঅ'ত দেখুৱাই বা আনে কিয় নেদেখুৱায় তাতে কেটেগৰীটো বেলেগ বেলেগ সেইটোৱে হ'ল আচল কাৰণটো তো বন্ধুসকল এই ভিডিঅ'টো চাই কেনেকৈ লাগিল জনাব যদি বেয়া পাইছে কমেণ্টত জনাব ভাল লাগিলেও কমেণ্টত জনাব আৰু প্লিজ লাইক ছাবস্ক্ৰাইবাৰ সকলোৱে কৰিব নকৰাকৈ নাথাকিব তেতিয়াহে মই আকৌ ভাল ভাল ভিডিঅ' মই তেনেকৈ ভিডিঅ' যদিহে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব বা কমেণ্টত ভাল কিবা এটা লিখে তেতিয়াহে মই জানিম যে ভাল পাইছে তেতিয়াহে মই আকৌ ভাল ভিডিঅ' তেনেকৈ ভিডিঅ' মই দিব পাৰিম তে বন্ধুসকল ভালে থাকিব এই ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিছোঁ